নমস্কাৰ। প্ৰথমতে সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা। আজি বিহুৰ প্ৰথমটো দিনত প্ৰত্যেক বছৰৰ দৰে এয়া আমি গৈ আছোঁ মামাহঁতৰ ঘৰলৈ বুলি। আৰু গৈ থাকোঁতে বাটতে যিহেতু গণেশ মন্দিৰটো পাওঁ আৰু সেইবাবে আমাৰ নতুন গাড়ীখন যিহেতু আমি পূজা কৰাই নাছিলোঁ, সেইবাবে আজি গণেশ মন্দিৰত এনেদৰে অকণমান পূজা কৰি কেনে লৈ গৈছোঁ। আৰু তাৰ পাছত এয়া পূজা কৰি হোৱা পাছত আমি আহি গ'লোঁ চিধাই মোৰ মামাহঁতৰ ঘৰলৈ, যিহেতু গণেশ মন্দিৰৰ পৰা আৰু বেছি দূৰ নহয় মামাহঁতৰ ঘৰ, সেইটো কাৰণে এয়া মামাহঁতৰ ঘৰ আহি পাই গ'লোঁ। আৰু এয়া আইতাহঁতৰ ঘৰলৈ আহিয়ে প্ৰথমতে মামীয়ে একেবাৰে ঢেৰ লাডু পিঠা একদম চাহ খাবলৈ দিছে আমাক। ইমানবোৰ লাড়ু পিঠা দিছে দেখিছেনে। আৰু আমিও একফালৰ পৰা সকলোবোৰ বস্তু এনেদৰে অলপ অলপকৈ খাই গৈছোঁ, লাড়ু পিঠা চাহ তেনেকৈ। আৰু এয়া খাই লৈ আমি সকলোৱে একেলগে কথা পাতি আছোঁ বহি বহি। আপোনালোকে আজি বিহুৰ দিনটোত কি কৰিলে আৰু কোনে কোনে ক'ত গ'ল মোক জনাবচোন। আৰু এয়া মামীয়ে বিধে বিধে ৰান্ধি থৈছে, মাছ, ভজা মাছ, আৰু এয়া বেঙেনা ফ্ৰাই কৰি আছিলে, আৰু এয়া মামায়ে কাটি আছে চালাড, আৰু মাংসও বনাইছিলে আৰু কিবা কিবি আছিলে। আৰু এয়া মামীয়ে আমাক সেৱা কৰিলে বিহু বুলি, ভাগিনীয়েকক সেৱা কৰিব লাগে। তাৰপিছত আমি এয়া আইতাক সেৱা কৰিলোঁ, মা দেউতা আৰু ময়ো কৰিলোঁ। আৰু তাৰপাছত এয়া আকৌ আইতা মা দেউতা ককা আমি সকলোৱে মিলি একেলগে ধুনীয়াকৈ কথা পাতি আছোঁ দেখিছেনে। ইমান যে ভাল লাগে মামাহঁতৰ ঘৰলৈ গৈ। আইতা ককাই খুব ভাল পায় আমি গ'লে, আৰু যিহেতু আমি অকণমান মামাহঁতৰ ঘৰৰ ওচৰতে থাকোঁ, সেইকাৰণে এনেকৈ মাজে মাজে গৈ থাকোঁ আৰু আইতাহঁতৰ ঘৰলৈ। আইতা ককাও ভাল পায় গ'লে, বিহু বুলি এয়া প্ৰথম দিনাই সেইকাৰণে মামাহঁতৰ ঘৰলৈ যাওঁ। আৰু এইটো আমাৰ টিকলিটো, মামাৰ সৰু ছোৱালীজনী দেখিছেনে, তাই মাছ খাই আছিলে। ইমান ভাল পায় তাই মাছ খাই, দেখিছেনে একদম মুখ মেলি মেলি খাই আছে। আৰু এয়া আমি ভাত খাবলৈ লৈছোঁ। আৰু এনেদৰে বাহিৰতে বাৰাণ্ডাতে ধুনীয়াকৈ ৰ'দ পৰি আছিলে, তাতে বহি পেলাই এনেকৈ খালোঁ, টেবুলখন তাতেই লৈ গ'ল। আৰু এয়া মাছ মাংস চালাড আৰু পাপৰ ফ্ৰাই কৰিছিলে, আৰু মাংস দুবিধ মাংস আছিলে, আৰু তাৰপাছত আৰু বহুত কিবা কিবি আছিলে, এয়া দেখিছেনে আপোনালোকে। তাৰপাছত এয়া আমি খাই বৈ ঘৰলৈ ঘূৰি আহিলোঁ। আপোনালোকে আজি ক'ত ক'ত গ'ল বিহু বুলি, কোনে কেনেদৰে বিহুটো পালন কৰিলে জনাবচোন। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈ সকলোৱে ভালদৰে থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বাই বাই।